হয়, ৰেচন কাৰ্ডৰ পৰা 15,000 টকা দি আছে। কেনেকৈ দি আছে আপোনালোকে নাজানে, কিন্তু কিহৰ ভিতৰত দি আছে আপোনালোকে আজি জানিব পাৰিব। কেনেকৈ পাব আপোনালোকে 15,000 টকা, কোনে কোনে পাব 15,000 টকা, আজি আমি বিস্তাৰিতভাৱে জানিম। চ' 15,000 টকা পাবৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু ক'ত এপ্লাই কৰিব আপোনালোকে আজি বিস্তাৰিতভাৱে জানিব পাৰিব। কিহৰ ভিত্তিত আপোনালোকে 15,000 টকা পাব আজি আপোনালোকে জানিব পাৰিব। গাঁও পঞ্চায়ত হ'লে আপোনালোকে গাঁও পঞ্চায়তত গৈ কিনে এপ্লাই কৰিব পাৰিব, আৰু নহ'লে আপোনালোকে মিউনিচিপালিটি হ'লে মিউনিচিপালিটিত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনে কোনে এপ্লাই কৰিব পাৰিব? চবেই এপ্লাই কৰিব নোৱাৰে। যিহঁতে এপ্লাই কৰিব পাৰিব ইহঁতে কণ্টেক্ট কৰিব, মিউনিচিপালিটি বা গাঁও পঞ্চায়তত কণ্টেক্ট কৰিব। চ' আহক আমি ভিডিঅ'টো শুৰু কৰোঁ। নমস্কাৰ বন্ধুসকল, মোৰ নাম সঞ্জীৱ বৰ্মন। আপোনালোকে চাই আছে ডিজিটেল সেৱা 816। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে PM বিশ্বকৰ্মা ৱেবছাইটত যাব লাগিব। যাই কিনে আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু এপ্লাই কৰিব গ'লে আপুনি নিজে এপ্লাই কৰিব নোৱাৰে। আপোনালোকে এপ্লাই কৰিব গ'লে CSC চেণ্টাৰত যাব লাগিব। আপোনাৰ ওচৰত নিয়াৰেষ্ট CSC চেণ্টাৰ যি আছে সেইটোত তাত যাব। আপোনালোকে তাতে গৈ কিনে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ডকুমেণ্টছ লাগিব, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু আপোনাৰ বেংক পাছবুক। কোনে কোনে এপ্লাই কৰিব পাৰিব আপোনালোকে গমেই পাই আছে, ইয়াত চাই আছে আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব। যি ফুলেদি মালা বনায় ইহঁতে এপ্লাই কৰিব পাৰিব। যি নাও বনায় ইহঁতে এপ্লাই কৰিব পাৰিব। কামাৰে এপ্লাই কৰিব পাৰিব। আপোনালোকে দৰ্জীয়ে এপ্লাই কৰিব পাৰিব, আৰু এনেকুৱা বহুত আছে ইহঁতে এপ্লাই কৰিব পাৰিব। আপোনালোকে চাই ল'ব অলপ ডিটেইলছখিনি ভালকৈ। কিন্তু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নিজে কৰিব নোৱাৰে। আপোনালোকে CSC চেণ্টাৰত যাব লাগিব, আৰু CSC চেণ্টাৰত গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ পিছত আপোনাৰ ৰিচিপ্টখন আপোনালোকে গাঁও পঞ্চায়তত বা মিউনিচিপালিটিত জমা দিব। মিউনিচিপালিটিত জমা দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে চাব পাৰিব যে এপ্ৰুভ হৈছে নে নাই। গাঁও পঞ্চায়ত বা মিউনিচিপালিটিৰ পৰা আপোনালোকে যেতিয়া এপ্ৰুভ হৈ যাব তেতিয়াহ'লে আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব, আৰু সেইটো চাৰ্টিফিকেট দি কিনে আপোনালোকে ট্ৰেইনিং ল'ব পাৰিব। তাৰে পৰা আপোনালোকে ID কাৰ্ড পাব। আহক আমি কেনেকৈ এপ্লাই কৰোঁ আজি আমি বিস্তাৰিতভাৱে চাম। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে PM বিশ্বকৰ্মা ৱেবছাইটত যাব। ৱেবছাইটত গৈ কিনে আপোনালোকে অলপ তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে এপ্লাই নাও বুলি আপোনালোকে পাব। এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা CSC লগইনৰ পেজ আহি যাব। যিহঁতৰ CSC আছে ইহঁতে এনেকৈ লগইন কৰি ল'ব, আৰু আপোনালোকে যদি নিজে মোবাইল দি লগইন কৰিব খোজে তেনেহ'লে আপোনালোকে নোৱাৰে। আপোনালোকে নিজে নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ কিনে আপোনালোকে এপ্লাই কৰি ল'ব। আপোনালোকে CSC IDটো দি দিব। CSC IDটো দিয়াৰ লগে লগে আপোনালোকে পাছৱাৰ্ডটো দিব। পাছৱাৰ্ডটো দিয়াৰ লগে লগে আপোনালোকে কেপচা ফিল কৰিব। কেপচা ফিল কৰাৰ লগে লগে আপোনালোকে চাইন ইন কৰি দিব। ঠিক আছে, চাইন ইন কৰি দিয়াৰ লগে লগে আপোনালোকে এটা ৰেজিষ্টাৰ নাও বুলি আহিব। ৰেজিষ্টাৰ নাও অহাৰ লগে লগে আপোনালোকে নো বুলি ক্লিক কৰিব। যিহঁতে ফেমিলি ইনকাম যদি গভৰ্ণমেণ্ট কৰি আছে তেনেহ'লে ইয়েছ কৰি দিব, কিন্তু ইয়েছ কৰি দিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। গতিকে যিহঁতে গভৰ্ণমেণ্ট এমপ্লয়ি নহয় ইহঁতে এপ্লাই কৰিব আৰু নো বুলি দিব। নো বুলি দিয়াৰ লগে লগে আৰু এটা অপশ্যন আহি যাব, আপোনালোকে গভৰ্ণমেণ্ট লোন লৈ আছে নেকি। যদি আপোনালোকে PMEGP লোন লৈ আছে, বা আপোনালোকে PM সম্মান নিধি যদি লোন লৈ আছে, কিবা আপোনালোকে মুদ্ৰা লোন লৈ আছে, তেনেহ'লে ইয়েছ কৰি দিব, অথবা আপোনালোকে নো কৰি দিব। নো কৰি দিয়াৰ লগে লগে আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন পেজ খোল খাই যাব। এতিয়া আপোনালোকে আধাৰ লিংকৰ মোবাইল নাম্বাৰটো দিব। আধাৰ লিংকৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে আধাৰ নাম্বাৰটো দিব। আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকে কেপচা কোড দিব। কেপচা কোড দিয়াৰ লগে লগে আপোনালোকে কনফাৰ্ম কৰিব, আকৌ কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ OTP আহিব। OTPটো দি দিব। যিহঁতে OTP দিয়াৰ পিছত আপোনালোকে কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে এটা নতুন পেজ আহিব। সেইটোত আপোনালোকে বায়োমেট্ৰিক্স দিব। কেনেকৈ বায়োমেট্ৰিক্স দিব লাগে আপোনালোকে মেণ্ট্ৰা বা মৰ্ফো এটা ডিভাইচ লৈ ল'ব। ডিভাইচ লোৱাৰ পিছত আপোনালোকে বায়োমেট্ৰিক দিব পাৰে। যেতিয়া বায়োমেট্ৰিকটো কানেক্ট হৈ যাব তেতিয়া আপোনালোকে বায়োমেট্ৰিক দিব। বায়োমেট্ৰিকটো দিয়াৰ পিছত আপোনালোকে এটা নতুন পেজ আহি যাব। নতুন পেজ অহাৰ লগে লগে তাতে আপোনালোকে ডিটেইলছবিলাক দিব। যেনেকৈ এতিয়া আপোনালোকে চাই আছে এটা পেজ আহিছে। সেইটো পেজত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছবিলাক দি দিব। যদি আপোনালোকে বিয়া পাতিছে তেনেহ'লে আপোনালোকে মেৰিটেল ষ্টেটাছ দি দিব, মেৰিড, বা অথবা আপোনালোকে আনমেৰিড দিব। আপোনালোকৰ জেণ্ডাৰটো দি দিব। লগতে আপোনালোকে কি কাষ্ট হয় সেইটো দি দিব। আপোনালোকে জেনেৰেল হ'লে জেনেৰেল দিব, SC হ'লে SC দিব, আৰু দিব্যাংগ যদি হয় দিব্যাংগ ইয়েছ দিব অথবা নো দিব।
দিয়াৰ লগে লগে আপোনালোকে যদি বিজনেছ কৰি আছে তেনেহ'লে ইয়েছ দিব, আৰু যদি বিজনেছ কৰা নাই তেনেহ'লে ন' দিব। যদি বিজনেছ কৰি আছে সেম ডিষ্ট্ৰিক্টত তেনেহ'লে আপোনালোকে ইয়েছ কৰি দিব পাৰে। মাইনৰিটি হ'লে আপোনালোকে মাইনৰিটি দি দিব, ইয়েছ কৰি দিব। আকৌ এতিয়া স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে এটা নতুন পেজ আহি যাব। এইটো পেজত আপোনালোকে এপ্লাই কৰিব পাৰে। ফেমিলি ডিটেইলছ দি দিব। যিহঁতৰ ৰেচন কাৰ্ড আছে সিহঁতে অট'মেটিক ডিটেইলছবিলাক আহি যাব। য'ত অহা নাই ইহঁতে আপোনালোকে এড ৰ' কৰিব পাৰিব আৰু ফেমিলি ডিটেইলছ দিব পাৰিব। ফেমিলি ডিটেইলছ দিয়াৰ লগে লগে আপোনালোকে ফেমিলি ডিটেইলছ দিয়াৰ লগে লগে আধাৰ নম্বৰ বিচাৰিব। আধাৰ নম্বৰ দিয়াৰ লগে লগে আপোনালোকৰ পেন কাৰ্ডটো নম্বৰ বিচাৰিব। পেন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ দি দিব। কি হয় ডিটেইলছবিলাক দি দিব। আৰু যিহঁতৰ ৰেচন কাৰ্ড আছে সিহঁতৰ অট'মেটিক ডিটেইলছবিলাক আহি যাব। গতিকে ডিটেইলছ অহাৰ লগে লগে আপোনালোকে চাব পাৰে। আৰু যিহঁতৰ ডিটেইলছ অহা নাই এতিয়া আপোনালোকে চাব পাৰে যে ডিটেইলছ অহা নাই। আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰটো দি দিব বা অথবা আপোনালোকে এড ৰ' ক্লিক কৰি আপোনালোকে নামটো দি দিব। নামবিলাক দিয়াৰ লগে লগে আপোনালোকে এখন অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে ডিটেইলছ দি দিব। আধাৰ এড্ৰেছ দিয়াৰ লগে লগে আপোনালোকৰ এটা ছাবমিট বুলি অপশ্যন আহিব। চ' আমি আধাৰ এড্ৰেছটো দি দিওঁ। আধাৰ এড্ৰেছটো দিয়াৰ লগে লগে আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট হয় কোনটো ষ্টেট হয় আপোনালোকে এইটো দি দিব। যদি আপোনালোকে সেম কাৰেণ্ট এড্ৰেছ হয় আপোনালোকে কাৰেণ্ট এড্ৰেছটো সেম দি দিব, নাইবা আপোনালোকে ন' কৰিব, ইয়াৰ আদাৰ্ছ কৰিব। আদাৰ্ছ কৰি কিনে আপোনালোকে বেলেগ এড্ৰেছ দি দিব পাৰে। যদি আপোনালোকে গ্ৰাম পঞ্চায়তত হয় তেনেহ'লে আপোনালোকে ইয়েছ কৰি দিব, অথবা আপোনালোকে ন' কৰি দিব। গ্ৰাম পঞ্চায়ত হ'লে আপোনালোকে ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ এড্ৰেছ দি দিব। দিয়াৰ লগে লগে আপোনালোকে বিজনেছ এড্ৰেছ যদি সেম হয় তেনেহ'লে আপোনালোকে সেম দি দিব। সেম দিয়াৰ লগে লগে আপোনালোকে কণ্টিনিউ কৰিব, ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে চাইছে আপোনালোকে বিজনেছ এড্ৰেছ ইয়াতে ইয়েছ কৰি দিব। এতিয়া আপোনালোকৰ ট্ৰেডটো দিব। আপোনালোকে কি ট্ৰেড ল'ব সেইটো দিব। যদি মই যিহেতু টেইলৰ দি আছোঁ সেইকাৰণে মই টেইলৰ দি আছোঁ। আপোনালোকে নিজৰ ট্ৰেডটো দি দিব। যদি আপোনালোকে টেইলৰ হয় টেইলৰ দিব, অথবা কামাৰ হ'লে কামাৰ দিব। দিয়াৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ বেংক ডিটেইলছ বিচাৰিব। আপোনালোকে নেম অফ বেংকৰ চিলেক্ট কৰিব। আপোনালোকে যদি SBI হয় SBI চিলেক্ট কৰিব, অথবা বেলেগ বেংক হ'লে বেলেগ চিলেক্ট কৰিব। দিয়াৰ লগে লগে আপোনালোকে IFSC কোড দিব। IFSC কোড দিয়াৰ পিছত আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব। সাৰ্চ বাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেম অফ ব্ৰাঞ্চ আহি যাব। এতিয়া আপোনালোকে একাউণ্ট নম্বৰ দিব। একাউণ্ট নম্বৰ দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে যদি লোন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে মেবি লেটাৰত ক্লিক কৰিব, অথবা আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। যিহেতু মই ছেভ এণ্ড নেক্সটত ক্লিক কৰি আছোঁ আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব, অথবা আপোনালোকে মেবি লেটাৰতো ক্লিক কৰিব পাৰে। চ' আপোনালোকৰ নিজৰ ওপৰত কথা। যদি আপোনালোকে লোন ল'ব বিচাৰে আপোনালোকে ইয়েছ ক্লিক কৰিব। আপোনালোকে 5% ইণ্টাৰেষ্টত পাই যাব। গতিকে মই নেক্সট ক্লিক কৰি আছোঁ। নেক্সটত ক্লিক কৰিলোঁ। এতিয়া নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকে টুল কিটবিলাক কি লাগে আপোনালোকে সেইটোৰ ওপৰত কথা। আপোনালোকে নিজৰ কনফাৰ্মেশ্যনটো আপোনালোকে নিজে দি দিব। বেছিক আপোনালোকে চাই আছে 5 days স্কিল ট্ৰেইনিং, এডভান্স 15 days স্কিল ট্ৰেইনিং। আপোনালোকৰ 15 days স্কিল ট্ৰেইনিং হ'ব। লগতে আপোনালোকে টুল কিট দিয়াৰ কাৰণে আপোনালোকে 15,000 টকা পাই আছে। এইটো আপোনালোকে ভালকৈ চাই আছে। সেইকাৰণে মই কৈ আছোঁ যে 15,000 টকা পোৱাৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে আৰু কি ধৰণে এপ্লাই কৰিব লাগিব সেইটো আপোনালোকে চাই আছে। চ' এতিয়া আপোনালোকে কনফাৰ্মেশ্যন দি দিব কেনেকৈ আপোনালোকে কৰে। গতিকে মই মোৰ মতে আপোনালোকে কনফাৰ্মেশ্যন দি আছোঁ। আপোনালোকে দিয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। আই এগ্ৰি উইথ দ্য PM বিশ্বকৰ্মা পলিচি এইটো ক্লিক কৰি আপোনালোকে ছাবমিট ক্লিক কৰিব। ছাবমিট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো জেনেৰেট হৈ গ'ল। এতিয়া আপোনালোকে এপ্লিকেশ্যনটো এটা প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি কিনে আপোনালোকে গ্ৰাম পঞ্চায়ত হ'লে আপোনালোকে গ্ৰাম পঞ্চায়তত দিব পাৰে, অথবা আপোনালোকে টাউন হ'লে টাউনত দিব পাৰে। যেতিয়া আপোনালোকে এপ্ৰুভ হৈ যায় তেতিয়া আপোনালোকে PM বিশ্বকৰ্মা চাৰ্টিফিকেট ওলাব পাৰে, আৰু আপোনালোকে ID কাৰ্ড ওলাব পাৰে। যদি আপোনালোকে এপ্ৰুভ হৈ যায় এনেকৈ হ'লে আপোনালোকে এপ্ৰুভ। আৰু এইটোৰ কাৰণে আপোনালোকে চেক কৰিব লাগিব মাজে কেনেকৈ চেক কৰিব। আপোনালোকে লগইন উইথ CSC বুলি কানেক্ট কৰিব। কৰাৰ লগে লগে আপোনালোকে তাতে OTP দিব, নিজৰ নাম্বাৰ দি লগইন কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকে তাতে যাব, আপোনাৰ নিজৰ ৱেবছাইটটো পাই যাব। ৱেবছাইটটো ক্লিক কৰাৰ লগে লগে তেতিয়া আপোনালোকৰ OTP যাব। OTP যোৱাৰ পিছত আপোনালোকে লগইন হ'ব পাৰে।
সো আপোনালোকে কেনেকৈ চাই আছে মই কৰি আছোঁ, আপোনালোকে নিজে নিজে এনেকৈ কৰিব পাৰে, ঘৰতে বহি কৰিব পাৰে, অথবা আপোনাৰ CSC লগইনো কৰিব পাৰে। যদি আপোনালোকে CSC লগইন কৰি লৈছে, এপ্লাই কৰি লৈছে, এতিয়া আপুনি ঘৰতে বহি কৰিব পাৰে। এতিয়া আপোনাৰ CSC চেণ্টাৰত যাব লগা একো নাই। গতিকে এপ্লাই হোৱাৰ পিছত আপোনালোকে নিজে নিজে ঘৰতে বহি নিজৰ ডাটাটো চাব পাৰে। সো আপোনালোকে এপ্লাই কৰি ক্লিক কৰিব। এপ্লাই ক্লিক কৰাৰ লগে লগে আপোনাৰ CSC লগইন ক্লিক কৰিব। CSC লগইন কৰাৰ লগে লগে এতিয়া আপোনালোকে এটা লগইন পেজ বুলি আহি যাব। এতিয়া CSC ৰেজিষ্টাৰ আৰ্টিচানছ বুলি আছে এটা, আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা নতুন পেজ খোল খাই যাব। সেইটো পেজ খোল খোৱাৰ পিছত আপোনালোকে তাতে গৈ কিনে মোবাইল নাম্বাৰটো দিব। লগতে মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকে লগইন কৰিব পাৰে। আৰু CSC ভিউ ই শ্ৰম ডাটা আপোনালোকে কেনেকৈ কিমান এপ্লাই কৰিছে CSC ভিএলিসকল, সেইটোৰ কাৰণে আপোনালোকে চাব পাৰে। কেনেকৈ এপ্লাই হ'ল আপোনালোকে সেইটো চাব পাৰে। গতিকে কেনেকৈ এপ্লাই হৈছে, কি হৈছে নে হৈছে, আপোনালোকে কিমান ডাটা এপ্ৰুভ হৈছে, আপোনালোকে CSC ই শ্ৰম ডাটাত গৈ কিনে আপোনালোকে চাব পাৰে। আৰু আপোনালোকে কেনেকৈ এপ্ৰুভ হ'ব আৰু কিহৰ কাৰণে এপ্ৰুভ হ'ব নহ'ব, ৰিজেক্ট হ'ব, আপোনালোকে গ্ৰাম পঞ্চায়তত যাই কিনে আপোনালোকে ডিটেইলছটো ভালকৈ চাই ল'ব। গতিকে আপোনালোকে চাই আছে যে 15,000 টকা এপ্লাইৰ কাৰণে আপোনালোকে PM বিশ্বকৰ্মা এপ্লাই কৰিব লাগিব। চবে 15,000 টকা নাপায়। গতিকে PM বিশ্বকৰ্মা যিহঁতে এপ্লাই কৰিছে, এপ্ৰুভ হৈছে, ট্ৰেইনিং ল'ব, সিহঁতে আপোনালোকে 15,000 টকা পাব। গতিকে এইটো মিছা কথা, আপোনালোকে চবে 15,000 টকা নাপায়। আকৌ মই কৈ আছোঁ যে যিহঁতে ৰেচন কাৰ্ড দি এপ্লাই কৰিব PM বিশ্বকৰ্মা, সিহঁতে 15,000 টকাকৈ পাব। গোটেই মানুহ 15,000 টকা নাপায়। যিহঁতৰ ৰেচন কাৰ্ড আছে চবে আপোনালোকে 15,000 টকা নাপায়। 15,000 টকা পোৱাৰ কাৰণে আপোনালোকে ট্ৰেইনিং ল'ব লাগিব, লগতে চাৰ্টিফিকেট ল'ব লাগিব, লগতে আপোনালোকে PM বিশ্বকৰ্মাটো এপ্লাই কৰাৰ পিছতহে আপোনালোকে এপ্ৰুভ হ'লেহে আপোনালোকে টুল কিট কিনাৰ কাৰণে আপোনালোকে 15,000 টকা পাব। গতিকে আপোনালোকে এইটো ভালকৈ চাই ল'ব। আপোনালোকে চাই কিনে নিজে নিজে এপ্লাই কৰিব। চেণ্টাৰত গৈ কিনে CSC চেণ্টাৰত গৈ কিনে, অথবা আপোনালোকে গ্ৰাম পঞ্চায়ত যাই কিনে এপ্লাই কৰিব, অথবা আপোনালোকে মিউনিচিপালিটি অফিচত যাই কিনে এপ্লাই কৰিব। আকৌ কৈ আছোঁ মই, যিহঁতে ৰেচন কাৰ্ড আছে সিহঁতে PM বিশ্বকৰ্মা এপ্লাই কৰিব পাৰে। আৰু PM বিশ্বকৰ্মা এপ্লাই কৰিলে এপ্ৰুভ হ'লেহে আপোনালোকে 15,000 টকা পাব। চ' এইটো ভুল কথা, চবে 15,000 টকা নাপায়। এইটো আমি আজি বিস্তাৰিতভাৱে জানিলোঁ। থেংক ইউ।